Press the bell icon on the YouTube app and never miss another update. ৰঙালী বিহুৰ মঞ্চত ডিঙিত গামোচা লৈ এদল অৰ্ধসামৰিক বাহিনীৰ জোৱান। জনপ্ৰিয় গায়ক নীল আকাশৰ গীতৰ সৈতে তাল মিলাইছে সমাজৰ অতন্ত্ৰ প্ৰহৰী এইসকল CRPF জোৱানে। এয়া নগাঁৱৰ দৃশ্য। কলংপৰীয়া সেউজ গোষ্ঠীয়ে আয়োজন কৰা ৰঙালী বিহু সন্মিলনৰ শুকুৰবাৰে নিশা মুখ্য আকৰ্ষণ আছিল নীল আকাশৰ সংগীতানুষ্ঠান। গীত গাই থকাৰ মাজতে জনপ্ৰিয় গায়কজনে হঠাৎ মঞ্চলৈ আমন্ত্ৰণ জনালে বিহুতলীৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত অৰ্ধসামৰিক বাহিনীৰ কেইজনমান জোৱানক। আৰু তাৰ পিছৰ দৃশ্য এয়া। নীল আকাশৰ কণ্ঠত বৰ্ডাৰ ছবিৰ সেই জনপ্ৰিয় গীতৰ লগে লগে তাল মিলালে জোৱান কেইজনেও। ইয়াৰ মাজতে নীল আকাশৰ আহ্বান অনুসৰি জোৱান কেইজনক বিহু সমিতিৰ ফালৰ পৰা একোখনকৈ ফুলাম গামোচাৰে বহাগৰ ওলগ যচা হয়। এই মৰমৰ মাজত অভিভূত জোৱান কেইজন আটায়ে নীল আকাশৰ সৈতে চেলফি উঠাৰ বাবে হেতা ওপৰা লগোৱাও দেখা গ'ল। এবাৰ আমাৰ জোৱানসকলে বিহু নাচিব। ইফালে বহাগৰ বতৰত ৰাজ্যত অব্যাহত ৰৈছে জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰা। শুকুৰবাৰে নিশা জুবিনে সংগীতানুষ্ঠান পৰিৱেশন কৰে মংগলদৈত। ইটোৰ পিছত সিটো জনপ্ৰিয় গীতেৰে জুবিন আৰু তেওঁৰ সহশিল্পীসকলে দুপৰ নিশালৈকে মোহাবিষ্ট কৰি ৰাখিলে মংগলদৈবাসীক। অনুষ্ঠানৰ আৰম্ভণিতে উদ্যোক্তাসকলে জুবিনক এখন ফুলাম গামোচাৰ লগতে এটা হালোৱা জাপিৰে বহাগৰ ওলগ